নমস্কাৰ বন্ধুসকল আপোনালোক প্ৰফেছন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু কেইটামান প্ৰশ্ন। আপোনালোকৰ যিসকলে 2024 চনৰ এইচএসএলসি পৰীক্ষাৰ কাৰণে যিসকলে প্ৰিপাৰেচন লৈ আছে তো তেওঁলোকৰ কাৰণে ভাল খবৰ কি, তেওঁলোকৰ কাৰণে 2023 চনত যিসকলে মেট্ৰিক পৰীক্ষা আছিল তেওঁলোকৰ কোশ্চিনটো মই লৈ আহিছো। সমাজ বিজ্ঞানৰ কোশ্চিনটো হেতু কোশ্চিনখিনি মই আলোচনা কৰি আছো। আগতে দুটা ভিডিও মই আপলোড কৰিছো সমাজ বিজ্ঞানৰ কোশ্চিনৰ, আৰু আজি মই আলোচনা কৰিম 3 নম্বৰৰ যিখিনি কোশ্চিন আছিল সেইখিনি কোশ্চিন। এটা 10 মাৰ্কৰ কোশ্চিন আছিল 3 নম্বৰৰ কোশ্চিনৰ ভিতৰত অপচন 1 আছে। 1 নম্বৰ কোশ্চিন 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলাত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা। ইয়াত আপোনালোকে এজনৰ নাম লিখিব লাগিব জাস্ট 1 মাৰ্কৰ কাৰণে। তাৰ পিছত 2 নম্বৰত আছে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল, এটা 2 নম্বৰ গল। আৰু 3 নম্বৰ হল জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল লিখিব লাগিব। তো তাৰ পিছত 4 নম্বৰ হল অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল, অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল। 5 নম্বৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম লিখা। 6 নম্বৰ হল অসমৰ আটাইতকৈ হেৰেঙা বকতিৰ জিলাখনৰ নাম লিখা। অসমৰ আটাইতকৈ হেৰেঙা বকতিৰ জিলাখনৰ নাম কি লিখিব লাগিব। তাৰ পিছত 7 নম্বৰ আছে অসমৰ কোনবিধ সূতা সোণালী সূতা ৰূপে পৃথিৱী বিখ্যাত, অসমৰ কোনবিধ সূতা সোণালী সূতা ৰূপে পৃথিৱী বিখ্যাত। তাৰ পিছত 8 নম্বৰ আছে ভাৰতবৰ্ষত সংবিধান প্ৰস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল, এটা 8 নম্বৰ কোশ্চিন। আৰু 9 নম্বৰ কোশ্চিন আছে চলিত আমানত কাক বলে, চলিত আমানত কাক বলে। আৰু 10 নম্বৰ কোশ্চিনটো আছিল নীতি আয়োগৰ অধ্যক্ষ কোন, নীতি আয়োগৰ অধ্যক্ষ কোন আছিল। তো বন্ধুসকল নেক্সট ভিডিওত মই আকৌ আলোচনা কৰিম যেটো 4 নম্বৰ কোশ্চিন আছিল, 4 নম্বৰ কোশ্চিনটো মই আলোচনা কৰিম। আজিলৈকে ইমানেই। যদি ভিডিওটা ভাল লাগে এটা লাইক কৰিবা, এটা কমেন্ট কৰিবা আৰু শেয়াৰ কৰি বন্ধু-বান্ধৱীসকলক জনাই দিব। আৰু যদি আপুনি এইটো চেনেলত নতুন হৈ থাকে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব। আৰু আমাৰ ফেসবুক পেজটোৰ নাম হল ইন্দ্ৰদুল জুনাইদ, তাতে আপোনালোকে ফলো কৰি আহিব। হোষ্টটো থাকিব, হবল থাকিব। দেখা হ'ব নেক্সট ভিডিওলৈ। বাই বাই।